হয় গাইজ বহুত দিনৰ পাছত আকৌ এটা নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। হয়তো আপোনালোক সকলোৱে ভাল, মোৰো কিন্তু ইমান ভাল নহয় দিয়ক, বহুত বেয়া। কাৰণটো হ'ল মোৰ বেমাৰ। কণ্টেণ্ট ক্ৰিয়েটৰ বা ব্লগাৰেহে বুজি পায় যে এটা চেনেল ক্ৰিয়েট কৰিবলৈ কিমান কষ্ট হয়। কিন্তু মানুহৰ জীৱনত আপ এণ্ড ডাউন চলি থাকে, কিন্তু মোৰ জীৱনটোত ইমান ডাউন চলি থাকিব মই ভবাই নাছিলোঁ। সেইবাবে মই ওপৰলৈ উঠিবই পৰা নাই। এই ভিডিঅ'টোত বহুত দিনৰ পাছত লৈ আহিছোঁ, কাৰণ আজি আপোনালোকৰ মাজত মোৰ উদুলি মুদুলি জীৱনটোৰ উদুলি কিছুমান কাহিনীৰ কথা আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ পৰা প্ৰায় ৩-৪ বছৰ ধৰি মোক একেটা বেমাৰে বেৰি ধৰি আছে। হয় ভাল হয়, আকৌ হয়, ভাল হয়, আকৌ হয়, ভাল হয়, আকৌ হয়। মোৰ এই বেমাৰটোৰ বাবে না মই কলেজ যাব পাৰিছোঁ, না মই কিবা কৰিব পাৰিছোঁ, না আপোনালোকৰ মাজত কিবা ভিডিঅ' দিব পাৰিছোঁ। ভিডিঅ' দিলেও ভাবিব ই ইমান বেমাৰ, ই ল'ৰাটোকে ভিডিঅ' দিব পাৰে, কলেজ যাব নোৱাৰে ভাবিব নহয়। কাৰণ মই বাহিৰা মানুহটো বহুত সুস্থ হৈ থাকোঁ, কাৰণ মই একো কৰিব নোৱাৰোঁ, বাট একো মই চাইকেল চলাব নোৱাৰোঁ, নাই কিবা কৰিব পাৰোঁ, একোৱে কাম কৰিব নোৱাৰোঁ, কাৰণ মোৰ এটা ডাঙৰ হাৰ্টৰ প্ৰব্লেম আছে। সেইবাবে মই আপোনালোকৰ মাজত ইমান শ্বেয়াৰো কৰিব নিবিচাৰোঁ। আৰু আপোনালোকে হয়তো বুজি পাইছে এজন মানুহৰ মানে জীৱনত আপ এণ্ড ডাউন কিমান চলি থাকে। মোৰ জীৱনটো তেনেকুৱা আপ এণ্ড ডাউন চলি আছে। সুখ দুখ বেমাৰ আজাৰ সকলো মানুহৰ জীৱনতে থাকেই, হয়তো মোৰ জীৱনটো আছে সেইবাবে, আৰু আপোনালোকৰ জীৱনটো হয়তো আছেই। সুখ দুখ বেমাৰ আজাৰ সকলো থাকিবই, আৰু সেই সুখ দুখ বেমাৰ আজাৰ এইবিলাক থাকিলেহেতো লাইফটো জীৱন বুলি ক'ব, নাই কি কয়? অকল যদি জীৱনটো সুখেই হয়, অকল যদি জীৱনটো দুখেই হয়, তেতিয়ানো সেইটো জীৱন হ'বনে? নহয় জানো? সুখ দুখ বেমাৰ আজাৰ সকলোবোৰ লগত লৈ মই জীৱনটো জি থাকিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকৰ মাজলৈ আকৌ উভতি আহিছোঁ ধুনীয়া ভিডিঅ' বনাবলৈ। যদি আপোনালোকে ছাপোৰ্ট কৰে আকৌ আপোনালোকৰ মাজত ধুনীয়াকৈ ভিডিঅ' দিম। ঘৰখনত ল'ৰা মানুহ বুলিবলৈ অকল ময়ে আছোঁ, সেইবাবে মোৰ যদি কিবা এটা হয় তেতিয়াহ'লে মাহঁতৰ মনটো অকণ বেছিয়ে বেয়া হৈ যায়। মাহঁতৰ মন বেয়া হোৱা মানে ময়ো ভাগি পৰোঁ দিয়কচোন অকণমান। মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে বহুত ধন্যবাদ। মোৰ 2-3 মাহ ভিডিঅ' নাহোঁতে আপোনালোকে মেছেজ কৰিব লাগি গ'ল যে তোমাৰ ভিডিঅ' কি হ'ল, তুমি ইউটিউব বাদ দিলা নেকি? আৰে নাই দিয়া, আকৌ আহি গ'লোঁ, আই এম বেক। বন্ধুসকল, তোমালোকৰ নাম যদি মোৰ ভিডিঅ'ত ল'ব লাগে তেতিয়াহ'লে এই তলত কমেণ্ট এটা কৰি পেলাই ধুনীয়াকৈ গুচি যাবা, আৰু মই অহা ভিডিঅ'ত তোমালোকৰ কমেণ্টটো ধুনীয়াকৈ পঢ়ি দিম, আৰু তোমাৰ নামটো লিখি দিবা লগত। বন্ধুসকল, আপোনালোকৰ মাজতে এটা Q&A ভিডিঅ' অনা কথা আছিলে। ৰ'ব আনিম। আপোনালোকে আগতে 2000 ছাবস্ক্ৰাইবাৰটো কমপ্লিট কৰি দিয়ক, তাৰপিছত মই Q&A ভিডিঅ' বনাই দিম, নে কি কয়? মোৰ এই বেমাৰ আজাৰবোৰ হোৱাৰ পৰা মই এটা কথাই বুজিছোঁ যে মানুহৰ মনটো সদায় আনন্দময় কৰি ৰাখিব লাগে। কাৰণটো হ'ল মানুহৰ মনটোক যদি আনন্দময় কৰি ৰখা হয় তেতিয়াহ'লে দুখ কষ্টবোৰে কেতিয়াও আমনি কৰিব নোৱাৰে। আৰু যদি মনটো ধুনীয়া হৈ থাকে, মনটো যদি ফূৰ্তি হৈ থাকে, তেতিয়াহ'লে বেমাৰবোৰৰ বৰকৈ আমনি নকৰে দিয়ক। মানুহ হয়, আমাৰ জীৱনত সুখ দুখ সকলোবোৰ থাকিবই। সেইবাবে এই দুখবোৰৰ মাজতে ক'ৰবাত নহয় ক'ৰবাত সুখবোৰো লুকাই আছে, আমি মাত্ৰ বিচাৰিব জানিব লাগে। কথাতেই কয় নহয়, বিচাৰিব জানিলে দুখতো সুখ বিচাৰি পোৱা যায়। এই ভিডিঅ'টোৰ শেষত সকলোকে এটা কথাই ক'ম, জীৱনটো হ'ল এখন নাটক, যিখন নাটকত অভিনয় সকলোৱে কৰে, আৰু সেই নাটকখনৰ মাত্ৰ আমি এটা অভিনেতাহে। সেইবাবে যিমান পাৰা সুখী থাকিবলৈ চেষ্টা কৰিবা, আৰু দুখবোৰৰ মাজত সুখ বিচাৰি থাকিবলৈ চেষ্টা কৰিবা। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ দিছোঁ বাই বাই। সকলো ভালে থাকা।